হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে কুশলে আছে। 2 জুলাই আমাৰ কণমানি অধিৰাজ বৰুৱাৰ অন্নপ্ৰসন আছিলে। তাৰে ভিডিঅ'টো মই কৰি ৰাখিছিলোঁ। নিদিমকৈ এলাহতে থাকি গৈছিলে, বহু দিনেই হ'ল আপলোড কৰা হোৱাই নাছিলে। ভাবিলোঁ নাই, যিহেতু ভিডিঅ'টো কৰিছিলোঁ, ইমান ধুনীয়াকৈ ভিডিঅ'টো কৰিছিলোঁ আৰু তাৰ গোটেইখিনি ৰাখিম বুলিয়ে মই আচলতে মোৰ ফোনত বন্দী কৰি ৰাখিছিলোঁ। তাৰ গোটেই অন্নপ্ৰাশনৰ গোটেই দিনটো আগদিনাখনৰ পৰাই মই ভিডিঅ' কৰিছিলোঁ, যেতিয়া আমাৰ টেণ্টৰ কাম, ডেক'ৰেশ্যনৰ কামখিনি কৰি আছিল। ভাবিলোঁ সকলোখিনি কৰি ৰাখোঁ, সি ডাঙৰ হ'লে বৰমাকৰ ফেচবুক পেজত চাব পাৰিব। সেইবাবে মই ৰাখিছিলোঁ। আৰু আপোনালোকে কেনে পায় ভিডিঅ'টো শেষলৈকে চাব, আমনি নাপাব। লং ভিডিঅ' হয়, যিহেতু মই গোটেই দিনটো কেপচাৰ কৰিছোঁ। আৰু চাওকচোন কণমানিটো কিমান মৰম লাগিছে, গোটেই ভিডিঅ'টো আপোনালোকক দেখুৱাম। ঠিক আছে তেন্তে, বেছি দেৰি নকৰোঁ, আহক ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আগদিনাখনেই প্ৰায় ভিতৰৰ কামখিনি সম্পূৰ্ণ হৈছে। তেওঁলোকে আগদিনাখনেই সকলোখিনি কৰি দিছে, যিহেতু বতৰ বাদলি কথাও থাকে, সেইকাৰণে খুব সোনকালে, বা তেওঁলোকৰ কিছুমান কামো থাকে পিছদিনাখনলৈ থোৱা নাই, যিহেতু সোনকালে আমাৰ অতিথিসকল আহিব, সেইকাৰণে আগদিনাখনে সকলোখিনি কৰি দিছে আৰু খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আমাৰ দেগাঁৱৰে হয় সকলোখিনি। আপোনালোকে কেনে পাইছে জনাব। আৰু লাষ্টত মই আহিলোঁৱেই নহয়, ইয়াৰ ৰাতিপুৱা 2 জুলাই মই ধুনীয়াকৈ বগা সাজ এযোৰ পিন্ধি লৈছোঁ, যিহেতু সেইদিনাখন খুব গৰম আছিলে, উৎকট গৰম। আৰু যদিও কাপোৰ আনিছিলোঁ সেইদিনাখন পিন্ধিবৰ কাৰণে, চেঞ্জ কৰা নহ'লে, আৰু ইমানেই গৰম পৰিছে মানে কাপোৰ পিন্ধাটো একদম অসম্ভৱ। মানে চেঞ্জ কৰি কাপোৰ পিন্ধা মন নাযায় আৰু। তথাপিও বৰমাক হিচাপে মোৰ বহুত বেছি মন গৈছিলে দেই। মানে মই এনেও অলপমান ভাল পাওঁ এইবোৰ, আৰু ঘৰত কিবা অনুষ্ঠান হ'লে মানে অলপ চখ কৰিবলৈ ভাল পাওঁ আৰু ফূৰ্তি ফাৰ্তা কৰি পেলাই জীৱনটো উপভোগ কৰিব বিচাৰোঁ। মই এনেকৈ মানে কি বুলি ক'ম, মানে মই একদম মানে ক'লেই হ'ল, মানে মই কিবা এটা অনুষ্ঠান আহি আছে, মোৰ মানে পূৰা এক্সাইটমেণ্টটো একদম হাই লেভেল। মাকৰ দৰকাৰলৈ থাকক নাথাকক, বৰমাকৰ কিন্তু পূৰা এক্সাইটমেণ্ট আছিলে। কিন্তু কি কৰিব, বতৰ এনেকুৱা ৰ'দ দিছে, মানে ওপৰত গৈ পেলাই কাপোৰ চেঞ্জ কৰি পৰাটো একদম অসম্ভৱ আছিলে। আৰু ইটো সিটো মানুহো আহি আছিলে, সেইকাৰণে চবেই ক'লে নাই তোমাক দেখি পেলাই একদম ঠাণ্ডা লাগিছে। মোক চব তেন্তে ঠাণ্ডাই হৈ থাকোঁ। সেইকাৰণে মই এই কাপোৰযোৰকে পিন্ধি থাকিলোঁ। আহি গ'ল আৰু মা দেউতা, ককাক আইতাক, মামাকক পাই পেলাই আমাৰ ছোৱালী গাত তত নাইকিয়া হৈছে। লগতে এয়া আমাৰ কণমানিটোৰ ভাত খোৱা সেই অনুষ্ঠানটো, মানে যিহেতু মেইন অনুষ্ঠান, মুখত ভাত দিব লাগে মামাওকে, আৰু তাৰ মাহীয়েকৰ ল'ৰা মামাওকে মুখত ভাত দিছিলে। চাওক তাৰ গোটেই ভিডিঅ'টো। আৰু ইয়াৰ গোটেইখিনি আমি ৰেডি কৰি থোৱা হৈছিলে, আৰু বৰমাওকে গোটেইখিনি, আৰু আয়েকে বৰমাওকে মিলি পেলাই গোটেইখিনি ৰেডি কৰি থৈছে। আৰু খুব ধুনীয়াকৈ আপোনালোকক সকলোখিনি দেখুৱাই থাকিম। ভিডিঅ'টো কেনে পাইছে জনাবলৈ নাপাহৰিব, আৰু কণমানিটোক আশীৰ্বাদ দিব, মৰম দিব, সি যাতে ডাঙৰ হৈ ভাল মানুহ হ'ব পাৰে। একদম পানী লাইন কৰি ৰাখিছে দেই, মানে খানা ৰাতি হৈ গ'ল। মাছৰ মুড়ি খাইছোঁ, চিকেন বাটাৰ অ'কে, দাইল, ঠিক আছে। কেটাৰিং চাৰ্ভিচ ক'ৰ হয় এইটো? ক'ৰ হয়? বঙাইগাঁও। আহিছে যে, তাৰ এটা প্ৰুফ ৰাখি থৈছোঁ। কি হ'ল, নাইয়ে যে তোৰ খালাত? কেনেকুৱা হৈছে খানা? ভাল হৈছে। মামা খালেনে? অ' মামা খালে নাই?
মই সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে কেনে পাইছে মোৰ ভিডিঅ'টোত এবাৰ গৈ পেলাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। বহুত বেছি ভাল লগা এটা দিন আমাৰ বাবে আৰু মই বহু ভাবি চিন্তি আচলতে ভিডিঅ'টো আপলোড কৰিছোঁ। ভাবিছিলোঁ দিলে ভাল হ'ব নে নহয়, মই নিজৰ মনতে আচলতে ভাল হ'ব বুলি ভাবিয়ে দিছোঁ, কাৰণ একো বেয়া ভিডিঅ' নহয়। তাৰ সেই দিনটো সি ডাঙৰ হ'লে চাব পাৰিব। ধুনীয়াকৈ মই ফেচবুকত সাঁচি ৰাখিম। ফেচবুকত দিলে বা ইউটিউবত দিলে যদি ভগৱানে একো নকৰে তেন্তে ডিলিট হৈ যোৱাৰ চান্স খুব কম থাকে। আৰু লাষ্টত এয়া মোৰ খুব বেছি খং উঠিছে, মোক উঠোৱা মানুহ কোনো নাই ভিডিঅ' কৰা। মই সকলোকে ভিডিঅ' কৰি আছোঁ আৰু লাষ্টত মই এখেতক ক'লোঁ মোক অকণমান উঠাই দিয়া। তাৰপিছতে এয়া পিছদিনাখনৰ দৃশ্যই অকণমান ৰাখি থ'লোঁ, যিহেতু মানুহ সেইদিনাখন বহুত বেছি ভাল লাগিলে হয়নে। আৰু নেক্সট ডে কি হয়, মানুহখিনি যেতিয়া যাব সময় হয় খুব বেছি দুখ লাগে। আৰু সেইখিনি আমাৰ মাহঁত যেতিয়া যাব সময় হৈছে মোৰ বহুত বেছি বেয়া লাগিছিলে, বা সকলো যাব সময়তে ভাল নালাগে, কাৰণ ঘৰখন উদং হৈ যায়। সেয়া আমাৰ আছিলে নেক্সট ডে। আৰু মাহঁত সোনকালেই যাব ওলাইছিলে, কিন্তু বিশেষ কাৰণত অকণমান দেৰি হ'ল। আৰু এয়া মামাকেতো সকলোখিনি কৰি দিবই লাগিব, ভাগিনীয়েক যিহেতু। ঠিক আছে তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব, বহুত বেছি দীঘলীয়া নকৰোঁ আৰু বাকীখিনি মই নকওঁ। আপোনালোকে ভিডিঅ'ৰ জৰিয়তে চাই থাকক আৰু কেনে পাইছে প্লিজ মোক এবাৰ কমেণ্টত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু দেহা মানুহ আমাৰ দেহাজনীক সকলোৱে আশীৰ্বাদ কৰিব, মৰম দিব। মই নাম উচ্চাৰণ কৰি আচলতে নামাটোৱে, দেহা সোণ এনেকৈয়ে মাতোঁ। সিহঁতৰ নামকেইটা আপোনালোকক প্ৰথমতে মই কৈয়ে দিছোঁ। আপোনালোকে খুব বেছি ভাল পাইছে বুলি মোৰ আশা। ভিডিঅ'টো চাই আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আৰু এয়া আমাৰ দেহা মানুহ জেঠাই আইতা, আপোনালোকে চাগে মোৰ ভিডিঅ' এটা দেখিছিলে। আৰু অকণমান কৈ দিওঁ ইয়াতে, আমাৰ দেহা মানুহ চাওকচোন, এইযোৰ লক্ষ্ণৌৰ পৰা আনিছিলে দেউতাকে ড্ৰেছযোৰ, ইমান ভাল লাগিছে নহয়নে। আৰু দেহা মানুহক আমাৰ কেনেকুৱা লাগিছে, ডাঙৰ ছোৱালী নিচিনা লাগিছেনে বাৰু। ইমান ভাল লাগিছে চেলৱাৰ পিন্ধি, ককাও আইতাকে ধৰিবই পৰা নাছিলে জাবুগুৰি। আৰু দেহা মানুহ ভায়েকক মুখত ভাত দিবলৈ একদম ফুল ৰেডি, মোতকৈ বহুত বেছি এক্সাইটেড তাই, মানে ভায়েকক ভাত খুৱাব মুখত। আৰু দেখা পাইছে চাগে ভায়েকক ভাত নহয়, তাই পানী অকণমানকৈ যাচিছে বৰমাকৰ লগত গৈ। আৰু গোটেই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।